তোক কি কথাইনো ইমানকৈ আমনি কৰিছে যশোদা তোৰ মনত কি চলি আছে তই মোকো ক'ব নোৱাৰনে কি বুলি নকওঁ তই মোক কিবা এটা কথা ক'বলৈও ইমানকৈ চিন্তা কৰিব লগা হৈছে কথাটোৱে তেনেকুৱা মৰমী মই চিন্তা কৰিবলৈ বাধ্য হৈছোঁ আগতে মই এখন ঘৰত থাকিলে বা মই এখন ঘৰলৈ আহিলে তোমালোকে ভাল পাইছিলা কিন্তু আজিকালি বেয়া পোৱা তোমাৰ মৰমৰ বোৱাৰী মোৰ অভাৱ পূৰণ কৰিলে যে কি দুহিতাই অশান্তি পাই বুলিয়েই তোমালোকে মই এখন ঘৰৰ পৰা গুচি যোৱাটো বিচাৰিছা দুহিতাৰ কাৰণে নহয় হুৱাগ আৰু চুইটিৰ বাবেহে তোক তালৈ যাবলৈ দি আছো মই সকলো বুজি পাওঁ মা কেৱল হুৱাগ আৰু চুইটিৰ বাবেই নহয় বাই শাহু থাকিলে যাতে তোমাৰ মৰমৰ বোৱাৰীগৰাকীয়ে কষ্ট নাপায় সেইবাবে তুমি মোক গুচি যাবলৈ কৈ আছা বাবলি আজিকালি যোনেও মোৰ কথা নুশুনা হ'ল কেৱল দুহিতাজনীৰ কথাহে শুনে কি দুহিতাইতো মোৰ পৰা বিকিকো আঁতৰাই নিবলৈ চেষ্টা কৰিছিল সেইবাবেই মই তাইক বেয়াকৈ কৈছো বাবলি তই বলিয়া হলি নেকি মই বলিয়া হোৱা নাই কিন্তু দুহিতাৰ বাবেই যদি মোৰ এইখন ঘৰত অস্তিত্ব নোহোৱা হয় তেনেহ'লে মই বলিয়া হ'ম আৰু মই বলিয়ালিও কৰিম তোৰ বলিয়ালি মই সহ্য নকৰিম বাবলি সেইকাৰণে ভালকে বুজালে বুজিবি মৰমৰ ভাষা যদি বুজি নাপাওঁ তেনেহ'লে এজনী মাক কঠোৰ হ'বও জানে কি সেইকাৰণে তোৰ এই অভদ্ৰামি বন্ধ কৰ একদম বন্ধ কৰ অশান্তি আপোনাৰ কাৰণে নহয় বৌ বাবলিবাৰ কাৰণেহে হয় জোন হে বৌ এখন ঘৰত অশান্তি বাবলিবাৰ কাৰণেহে হয় ইমান মুখখন চোকা একদম লাওপাত কচুপাত কি কলি তই এইখন ঘৰত কি মোৰ কাৰণে অশান্তি হৈছে সকলো অশান্তিৰ কাৰণ কি মই বা বাবলিয়ে যদি মোক বেয়া পাই ঘৰৰ পৰা গুচি যায় তেতিয়াহ'লে যাওক কি হ'ল কলা তাইক যিখিনি ক'বলগীয়া আছিল মই ক'লো তাই মোক বেয়া পাইছে কিন্তু মই যি কৈছোঁ মই সঁচা কথাই কৈছোঁ তাৰমানে দুহিতাৰ কথা তুমি বাবলিক ক'লা ক'লো কি ক'লে তাই দুহিতাক দোষাৰোপ কৰি কিছুমান অযুক্তিকৰ কথা কৈছে কেনেধৰণৰ কথা মানে তাইক সন্মান নকৰা তাইৰ কথা নমনা এইবোৰৰ বাবেই তাই দুহিতাক দোষাৰোপ কৰিছে কিন্তু তাই বাবলিয়ে কিয় বুজি পোৱা নাই যে সন্মান আজৰি অনা বস্তু নহয় সন্মান অৰ্জন কৰিব লাগে দুহিতাই মোৰ পৰা বিকি আঁতৰাবলৈ চেষ্টা কৰিলে হুৱাগ আৰু চুইটিকো মোৰ পৰা আঁতৰাই নিলে আনকি মোৰ জন্ম দিয়া মাজনীকো মিছা আদৰ যত্ন দেখুৱাই তাইৰ ফলীয়া কৰিলে সেইকাৰণে মায়ে আজি তাইৰ হৈ মাত মাতিলে আচ্ছা ৰবা তুমি যে দুহিতাৰ পক্ষলৈ বাবলিৰ সন্মুখত কথাটো ক'লা তাই সহ্য কৰিব পাৰিছেনে নাই পৰা স্বাভাৱিক এই কথাটো বাবলিয়ে সহ্য কৰিব নোৱাৰাটো স্বাভাৱিক কথা মই দুহিতাৰ পক্ষে মাত মাতি তাইৰ বিৰোধিতা কৰাৰ বাবে বাবলিৰ প্ৰচণ্ড খং উঠিছে তেনেহ'লে তাইতো ভাবিছেই যে তুমি দুহিতাৰ হৈ ওকালতি কৰি আছা ভাবিছে চাগৈ কিন্তু যিটো সত্য যিটো শুদ্ধ সেইটোৰ হৈহে মই মাত মাতিছোঁ ঘৰৰ ছোৱালীজনী হৈ বিনা দুখতে বোৱাৰীজনীক মনোকষ্ট দিয়াটো অনুচিত বাৰে বাৰে বোৱাৰীৰ দুখ ঢাকিবলৈ চেষ্টা কৰাটো অনুচিত মানে চোৱা মই বাবলি শুদ্ধ বুলি কোৱা নাই
কাৰো মনত বিনা কাৰণত দুখ দিয়াৰ অধিকাৰ বাবলিৰ নাই কুন্তলা বাৰে বাৰে দুহিতাৰ হৈ তুমি উকালতি কৰি নাথাকিবা কি কাৰণ দুহিতাই এনেকুৱা ভুল কৰিব পাৰে যিটো হয়তো তুমি নাজানা কিন্তু বাবলিয়ে জানে আৰু বহুদিন আগৰ পৰাই জানে এইবোৰ আপুনি কি কৈছে মই বুজি পোৱা নাই বাবলিয়ে দুহিতাৰ এনেকুৱা কিছুমান কথা হয়তো জানে যিটো কথা দুহিতাই তোমাৰ পৰা লুকুৱাই ৰাখিছে আৰু সেইকাৰণে বাবলিয়ে দুহিতাক সহজভাৱে ল'ব পৰা নাই তুমি দুহিতাৰ পক্ষ লোৱাৰ কাৰণে বাবলিৰ মনত খুব বুজিছে তাই ভাবিছে তুমি পক্ষপাতিত্ব কৰিছা তুমি জীয়াৰীৰ পক্ষ নলৈ বোৱাৰীৰ পক্ষ লৈছা এৰি দিয়ক বৌ মোক এৰি দিয়ক জোন আহাচোন এৰি দিয়ক বৌ তোমাক আমাৰ ঘৰৰ পৰা কলৈকো যাব নিদিওঁ জোন মই এখন ঘৰত নাথাকো বৌ মোকে ঘৰ যাবলৈ দিয়ক তুমি আমাক এৰি কেনেকৈ যাব পাৰিবা জোন তোমাৰ মোক এৰি যাবলৈ অলপো বেয়া নালাগিবনে বৌ তুমি নাকান্দিবাচোন জোন মই আছোঁ নহয় তোমাৰ লগত অন্ততঃ তুমি মোৰ আৰু মা দেউতাৰ মুখলৈ চাই ব'লা জোন ভিতৰলৈ ব'লা জোন আহা ভিতৰলৈ আহা মই মোৰ বন্ধু এজনলৈ ফোন কৰি পোৱা খবৰ মতে বিক্ৰান্ত চলিহা এজন ভাল ব্যক্তি নহয় কি সেই বিক্ৰান্ত আৰু দুহিতাৰ হাজবেণ্ড বিক্ৰান্ত যদি একেজনেই হয় তেন্তে সি হৈছে ধনী ঘৰৰ নষ্ট ল'ৰা যিয়ে অকল টকা পইচাহে চিনি পায় মানুহ চিনি নাপায় বিক্ৰান্ত চলিহা এজন ক্ষমতালোভী মানুহ লোৱা জোন পানী গিলাচ খাই লোৱা আজি তুমি ৰন্ধা বঢ়া একো কৰিব নালাগে কাৰণ আজি ঘৰৰ সকলো কাম ময়ে কৰিম যোৱা তুমি ৰেষ্ট লোৱা যোৱা আকৌ গোটেই ৰুমতে বিচাৰিলোঁ দুহিতা নাই যে কথাটো কি কাকো একো নোকোৱাকৈ একো নজনোৱাকৈ গ'ল কলৈ তাতে বহু সময় জোনৰ মাতটোও শুনা নাই এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত